14 অক্টোবৰ 2022 তেওঁ মোক মেছেজ কৰিছিলে প্ৰথম কিন্তু এটা কথা তেওঁৰ লাইফষ্টাইলটো আৰু মোৰ লাইফষ্টাইলটো সম্পূৰ্ণ বিপৰীত মানে কি তেওঁ অসমত খুব কম সময়হে অসমত আছে তেওঁ বেছিভাগ সময় অসমৰ বাহিৰতে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে আজি নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ আপোনালোকৰ দিনটো কেনেকৈ পাৰ হয় মোৰ মানে একদম বন্ধৰ দিনটোত একদম নাযায় টাইপ লাগে এতিয়া আছোঁ আৰু হাজবেণ্ড বজাৰলৈ গৈছে মই আছোঁ ঘৰতে এতিয়া চাহ খাই মেলি আজৰি হ'লোঁ আপোনালোক কি কৰিছে কোন বন্ধৰ দিনত কি কৰে জনাবচোন এতিয়া মই আপোনালোকৰ আগত মোৰ লাভ ষ্টৰী কথা ক'ব বিচাৰিছোঁ যিহেতু মই কালি ফেচবুকত এটা পোষ্ট দিছিলোঁ মানে কেনেকৈ মোৰ হাজবেণ্ডক লগ পালোঁ কি এতিয়া মানে চবেই মানে মোক ইনবক্সত মেছেজ কৰিছে যে ক'ব লাগে আপুনি কেনেকৈ কি ভালকৈ মানে যিহেতু মই মেছেজ মানে ফেচবুকত ইমান লিখাটো মানে সম্ভৱ নহয় তথাপিতো মই যিমানখিনি পাৰোঁ লিখিছোঁ তথাপিতো মানে চবেই মানে নিজৰ মুখেৰে জানিব বিচাৰিছে সেইকাৰণে মই আজি ক'বলৈ আৰম্ভ কৰিছোঁ 14 অক্টোবৰ 2022 তেওঁ মোক মেছেজ কৰিছিলে প্ৰথম ইনষ্টাগ্ৰামতে মেছেজ কৰিছিলে ফেচবুকতো মই লিখিছোঁ পোষ্টটোত যে মোক ইনষ্টাগ্ৰামতে মেছেজ কৰিছিলে তাৰপিছত সেইটো টাইমত মানে মই মানে মোৰ বা এজনীৰ বিয়া আছিলে বিয়া মানে কইনাত হৈ গুৱাহাটীৰ পৰা শিৱসাগৰ ৰিটাৰ্ণ হৈছোঁ আৰু সেইটো টাইমতে মোক তেওঁ মেছেজ কৰিছে তাৰপিছত মই মানে মেছেজটো চালোঁ চাই মেলি মানে একো ৰিপ্লাই নাই কৰা আৰু তেতিয়া মানে মোক অলপ পিছতে মোৰ ফ্ৰেণ্ডজনীও মেছেজ কৰিছে যে এনেকৈ এজন ল'ৰাই চাই পিনে তোক মানে তোক মানে মেছেজ কৰিম বুলি কৈছে আৰু মানে চিনাকি হ'ম বুলি কৈছে এনেকৈ তাই মোক মানে মেছেজ কৰিলে আৰু মই মানে কি বাছত থকা টাইমত মানে ইমান ফোন চোৱা নাযায় ন কাৰণ মানে বাছত মানে আপোনাৰ মানে শুই যোৱা হয় বা কিবা ইমান দূৰ জাৰ্ণি কৰিলে মানে আপোনাৰ শুই যোৱা হয় বা কিবা কৰি যোৱা হয় মই তেনেকৈ শুই গৈছোঁ আৰু ৰিপ্লাই নকৰিলোঁ তাৰপিছত মই গধূলি 6টামান বজাত শিৱসাগৰ পাই গ'লোঁ শিৱসাগৰ পাই সেইদিনাখনো মই ৰিপ্লাই নকৰিলোঁ নাই তেওঁক এটা ৰিপ্লাই কৰিছিলোঁ কিন্তু তাইক মানে একো ৰিপ্লাই নকৰিলোঁ আৰু তেওঁকো অকল এটামান হাই কিবাকিবি এটা দিছিলোঁ আৰু গৈ পাই মানে তাৰপিছত এনেকৈ গ'ল আৰু তাৰপিছত পিছদিনাখন লগৰজনীয়ে ক'লে যে চিনাকি হোৱাটো মানে একো আপত্তি নাই কাৰণ মানে কি এনেই মানে মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাটো মানে একো ডাঙৰ কথা নহয় তাই মানে মোক মানে বুজালে আৰু তাৰপিছত মই ক'লোঁ অঁ ঠিক আছে বুলি কৈ তেওঁৰ লগত দুই এটা কথা পাতিব ধৰিলোঁ আৰু অক্টোবৰৰ পৰা তেনেকৈ গ'ল আৰু অক্টোবৰ তাৰপিছত আমি মানে তাইৰ বয়ফ্ৰেণ্ড আৰু তেওঁ মোৰ হাজবেণ্ড আৰু মই মানে চাৰিজনে লগ কৰিম বুলি ক'লোঁ কাৰণ সেইটো টাইমত দিৱালী মানে আপোনাৰ 22 তাৰিখ নে 24 তাৰিখ সেনেকুৱাত আছিলে আৰু দিৱালী তো দিৱালীত তেওঁ মানে ঘৰলৈ যাম বুলি কৈছিলে আৰু লগ কৰিম বুলি কৈছিলে তেনেকৈ গ'ল আৰু তাৰপিছত দিৱালীত কিন্তু তেওঁ মানে নগ'ল তেওঁৰ মানে কি গা বেয়া হ'ল তো তেওঁ মানে নগ'ল তো তেওঁ নোযোৱাৰ কাৰণে আমাৰো লগ কৰা নহ'ল কাৰণ মানে মই লগৰজনীক কৈছোঁ যে প্ৰথমবাৰ হয় তো তহঁতি দুটাও ওলাবি কাৰণ মই মানে এনেকৈ লগ কৰিব নোৱাৰোঁ বা কিবা এটা সেনেকৈ ক'লোঁ আৰু তো সিহঁতিও ওলাম বুলি ক'লে আমি ক'ৰবাত যাম এনেকৈ ক'লে তাৰপিছত এনেকৈ গ'ল আৰু তাৰপিছত দিৱালীত তেওঁ ঘৰলৈ যাব নোৱাৰিলে তো নোযোৱাৰ কাৰণে আমি লগ কৰাটো কেঞ্চেল হৈ গ'ল তেনেকৈ নৱেম্বৰ পালেগৈ নৱেম্বৰ মাহত এদিন মই ঘৰলৈ গৈছিলোঁ আৰু মোৰ ঘৰ যিহেতু সোণাৰী হয় তো মই সোণাৰীলৈ গৈছিলোঁ গৈ পিনে শিৱসাগৰত মই যিহেতু থাকোঁ তো শিৱসাগৰৰ পৰা সোণাৰী মই গৈ পিনি দুদিন থাকি মেলি আহিলোঁ শিৱসাগৰ আহি থাকোঁতে ৰাস্তাত মেছেজ কৰিছে মই আজি গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ আছোঁ তো তোমাকো লগ কৰিম আজিয়ে লগ কৰিম সেই বুলি ক'লে তেওঁ তাৰপিছত মোৰ মানে একদম আহি থাকোঁতে মানে ইমান ভয় লাগিছে আজি মানে লগ কৰিম কেনেকুৱা হয় তাতে আজিয়ে লগ কৰিম বুলি কৈছে লগৰজনীতো আজি আহিব নোৱাৰে কাৰণ তাইক আগতীয়াকৈ ক'লেহে তাই মানে যাব পাৰিব কাৰণ আমাক মানে ঘৰৰ পৰা মানে ইমান এৰি নিদিয়ে ন তো লগৰজনীক ক'লোঁ যে সি আজি আহিব মই এতিয়া কি কৰোঁ তাৰপিছত লগৰজনীয়ে ক'লে যে তই লগ কৰ একো নহয় কাৰণ তই শিৱসাগৰতে থাক তো একো নহয় ওচৰতে ক'ৰবাত যাবি লগ কৰ একো নহয় সেইটো একো ডাঙৰ কথা নহয় এনেকৈ বুজালে তাৰপিছত তেওঁ গুৱাহাটীৰ পৰা শিৱসাগৰ গাড়ী লৈ গৈছে তেওঁ নিজৰ গাড়ীয়ে লৈ গৈছে তেওঁ
দেৰিকৈ যিহেতু গৈছে তেওঁ 7টামান বজাত শিৱসাগৰ পাই গ'ল নৱেম্বৰ মাহত 7টা বজাত শিৱসাগৰ পাই গ'ল তাৰপিছত মোক মেছেজ কৰিলে যে এতিয়া তোমাক লগ কৰিম মই ঘৰত ফ্ৰেছ হৈ তোমাকে ডাইৰেক্ট লগ কৰিমগৈ তেনেকৈ ক'লে মই একদম মানে ভয়ত মানে একদম থাকিব পৰা নাই কি কৰোঁ কি নকৰোঁ লাগিছে তেনেকৈ হেৰি লগ কৰিলোঁ আৰু 7:30 বজাত লগ কৰিলোঁ তেওঁক ওচৰতে US পিজ্জা বুলি এখন আছে শিৱসাগৰৰ তাতে গৈ আমি দুটাই লগ কৰিলোঁ লগ কৰি মেলি মানে একদম বহুত কিবা মানে বুজাব নোৱাৰা এটা ফিল মানে কেনেকুৱা মানে ভয় লাগিছে কি মানে কেনেকুৱা বুজাব নোৱাৰোঁ আৰু এনেকুৱা ফিল হৈছে আৰু তাৰপিছত লগ কৰি মেলি কফি চফি কিবাকিবি খালোঁ আৰু কি খাইছিলোঁ মোৰ মনত নাই ইমান তাৰপিছত খাই মেলি আহিলোঁ আহি মেলি তেওঁ মোক হোষ্টেলত থৈ যোৱাৰ পিছত এনেকৈ গ'ল আৰু তাৰপিছত তেওঁ দুদিনমান থাকি মেলি তেওঁ গুৱাহাটী আকৌ তেওঁ নিজৰ অফিচৰ কাম অফিচৰলৈ যিহেতু অফিচৰ ছুটীত দুদিনমান লৈ গৈছিলে তাৰপিছত তেওঁ অফিচৰ কামত গুচি আহিলে তাৰপিছত মই এনেকৈ যে থাকিলোঁ এনেকৈ আমাৰ নৰ্মেল কথা বতৰা আৰু মানে কিন্তু ৰিলেশ্যনশ্বিপ নহয় মানে এনেই জাষ্ট ফ্ৰেণ্ডশ্বিপে আৰু মানে কথা চথা পাতোঁ আমি দুয়োটাই এইটো কথা পাতোঁ তেনেকৈ আৰু ভাল বেয়া এনেকৈ পাতোঁ যিহেতু মানে তেওঁ মানে ফোনত কথা পাতি খুব বেয়া পায় মানে মেছেজ কৰে কিন্তু মানে ফোনত কথা পাতি বহুত বেয়া পায় তেওঁ মানে বহুত বেয়া পায় ফোনত কথা পাতি মেছেজ কৰে ভাল বেয়া কি কৰিছা কি নাই সেনেকৈ আৰু তেওঁ মানে কি সময়ো নাপায় কামৰ কাৰণে সময়ো নাপায় যে হেৰি কথা পাতি থাকিম বা কিবা আৰু মানে কি তেওঁ যিহেতু অলপ ডাঙৰ হয় মোতকৈ তো ডাঙৰ মানে কি তেওঁ মোতকৈ 5 বছৰ ডাঙৰ আমাৰ ডিফাৰেঞ্চটো এজ ডিফাৰেঞ্চটো 5 বছৰ ডাঙৰ তো ইমানো কথা চথা পাতি বেয়া পায় যিহেতু মানে কি লগ পালে তেওঁ কথা পাতে কিন্তু মানে আপোনাৰ মানে ফোনত কথা পাতিবলৈ তেওঁ মানে বহুত বেয়া পায় তো এনেকৈ কথা চথা পাতি নৱেম্বৰ মাহটো গ'ল তাৰপিছত আপোনাৰ ডিচেম্বৰ মাহটো আহিলে ডিচেম্বৰ মাহত এদিন মানে কি ডিচেম্বৰ মাহতো আমি এনেকৈ গৈ আছে আৰু তাৰপিছত হাই হেল্ল' সেনেকৈ চলি আছে তাৰপিছত এদিন তেওঁ ৰাতি ফোন কৰিছে 8:30 বজাত সেইদিনা মই অকলে আছোঁ হোষ্টেলত অকলে আছোঁ আৰু তেওঁ ফোন কৰিছে মই সেইটো টাইমত খানা বনাই থাকোঁতে তেওঁ মোক ফোন কৰি বোলে তুমি বোলে হেৰি ফটো এখন দিয়াচোন বুলি মানে ফটো এখন দিয়া মই ঘৰত পঠাব লাগে মই কৈছোঁ কিয় পঠাবা তেতিয়া তেওঁ কৈছে যে মই পাপাক চব কথা ক'লোঁ যে মই এজনী ছোৱালীৰ লগত কথা পাতিছোঁ মোৰ ভাল লাগিছে আৰু তো তোমালোকক মই দেখাম সেনেকৈ ক'লে আৰু তাৰপিছত মা পাপাও চাম বুলি কৈছে আৰু যিহেতু মানে কি পাপা ONGCতে কৰিছিলে তো পাপাই মানে এনেই জানিব বিচাৰিছে কাৰণ ময়ো ONGCতে আছিলোঁ তো মানে তেওঁ জানিব বিচাৰিছে যে ক'ত কৰে কি কথা আৰু মানে অলপ মানে সেনেকৈ আৰু চিনাকি হ'ব বিচাৰিছে কিবা কিবি সেনেকৈ ক'লে তাৰপিছত মই আৰু মানে একদম ভয়তে মানে ফটো এখন যেন তেন মানে একদম এখন কি দিওঁ কি নিদিওঁ লাগিছে সেইটো টাইমত কাৰণ তেওঁ ঘৰত দেখাম বুলি কৈছে ন তো যেন তেন এখন মানে আৰু আপোনাৰ এখন দি পঠালোঁ আৰু তাৰপিছত একদম ভয়তে মই ভাত খাব পৰা নাই মানে সেইদিনাখন মানে মই ভাতেই খোৱা নাই কাৰণ মানে ভয় লাগিছে ন ভাত খোৱা নাই ভাত নোখোৱা মানে একদম নাখালোঁ আৰু ভাত খাবই নোৱাৰিলোঁ বনাই মেলি ইমান ধুনীয়াকৈ বনাইছোঁ তাকো সেইদিনা মই মানে ভাল লগা মানে চব্জি বনাইছোঁ মানে মই যি খাই ভাল পাওঁ যি মাংস আছিলে নেকি তো মই ধুনীয়াকৈ একদম মানে আজি মানে খাম বুলি বনাইছিলোঁ কিন্তু মানে মই মানে খাব নোৱাৰিলোঁ কাৰণ মানে ইমান ভয় লাগিছে যে তেওঁ এনেকৈ ক'লে ন তাৰপিছত তেওঁ দেখুওৱাৰ পিছত তেওঁ মোক আকৌ ফোন কৰিছে যে তুমি কোনটো হেৰি তুমি ক'ত কৰিছা কি কথা পাপাই সুধিছে এনেকৈ সুধিছে কাৰণ তেতিয়ালৈকে আমি ইমানো কথা পতা নাছিলোঁ যে মানে ইমান নৰ্মেল কথা পাতোঁ কিন্তু মানে ইমানো বেছি মানে একদম ইটো জনা নাছিলোঁ বা কিবা এটা তাৰপিছত মই মানে ক'লোঁ তাৰপিছত দেউতাকে ক'লে আৰু চিনাকি হ'ম বা কিবা কিবি সেনেকৈ ক'লে তাৰপিছত সেনেকৈ গ'ল আৰু সেইটো দিন গ'ল আৰু তাৰপিছত লাহে লাহে এইটোৰ লগত মানে কি ঘৰত তেওঁ যেতিয়া ক'লে তাৰপিছত অলপ মানে ময়ো ভাবিব ধৰিলোঁ তাৰপিছত তেওঁৰ লগতো কথা পাতি ভাল লাগে বা কিবা এটা ল'ৰাটো মানে কি কিন্তু এটা কথা তেওঁৰ লাইফষ্টাইলটো আৰু মোৰ লাইফষ্টাইলটো সম্পূৰ্ণ বিপৰীত মানে কি তেওঁ
অসমত খুব কম সময়হে অসমত আছে তেওঁ বেছিভাগ সময় অসমৰ বাহিৰতে থাকে আৰু বাহিৰতে পঢ়িছে মেলিছে তাতে থাকে যাতে ছেটেল হৈছে জব কৰে তাতে সেনেকৈ আৰু মই আকৌ ইয়াতে অসমৰ ভিতৰতে থকা তো মই মানে সাধাৰণকৈ থাকোঁ আৰু কিন্তু তেওঁৰ মানে বহুত বেলেগকৈ থাকে মানে কি এইটো নহয় যে তেওঁ মানে কি খুব ঘূৰি ফুৰি ভাল পায় মানে কি ঘূৰি ফুৰি খাই মেলি ভাল পায় বা কিবা কিবি সেনেকুৱা কিন্তু মানে মই মানে কি মোৰ মা দেউতাই মানে মোক মানে ক'তো মানে কি অকণমানো এৰি নিদিয়ে কাৰণ মানে টাউনলৈ যাবলৈ মা যাওঁনে সুধোঁ আৰু মানে গৈ পোৱাৰ পিছত মানে বহুতবাৰ ফোন মাৰে সেনেকুৱা আছিলোঁ তো তেওঁৰ লাইফষ্টাইলটো বেলেগ সেইবোৰ চিন্তা আহিলে আৰু আমাৰ ঘৰ দুখনো বহুত পাৰ্থক্য আছে সেইবোৰ চিন্তাও আহিছে তথাপিতো মানে কথা চথা পাতিলোঁ যি হয় হ'ব আৰু এনেকৈ তাৰপিছত লাহেকৈ তেওঁলোকৰ ঘৰত এনেকৈ গৈ থাকিলে আৰু দিনবোৰ তাৰপিছত এদিন তেওঁলোকৰ ঘৰৰ মানুহে ক'লে যে আমাৰ ঘৰলৈ যাম বুলি তো আমাৰ ঘৰলৈ গ'ল তেওঁ গ'ল তেওঁ মাক দেউতাক গৈছে আৰু মোমাই গৈছে গৈ মেলি আমাৰ ঘৰত মাহঁতৰ লগত কথা চথা পাতি মেলি ভাল পালে মানে কিবা এটা ভাল পালে ন কিবা এটা বণ্ডিংটো মানে বণ্ডিংটো ভাল পালে বা কিবা এটা মানে কি মিলিব লাগে ন দুইখন ঘৰ যেতিয়া মানে সম্পৰ্ক এটা গঢ়ে তো ইখন ঘৰ সিখন ঘৰ মিলিলেহে সম্পৰ্কটো মানে কি ভালে যায় আৰু তো দুইখন ঘৰ একদম কথা চথা পাতি মেলি ভাল পালে কাৰণ আমাৰ দুটাও ইটোৰ প্ৰতি মানে সন্মান বা কিবা সম্পৰ্কটো কিবা এটা মানে এট্ৰেকশ্যন এটা আছে বা কিবা ইটোৰ প্ৰতি বা কিবা এটা আছে সেই বুলি দেখি তেওঁলোকে মানে ভাল পালে আৰু তাৰপিছত এনেকৈ গ'ল তাৰপিছত এদিন আমাৰ মা দেউতাক যিহেতু মোৰ ঘৰত অকল মা দেউতা আছে এতিয়া বৰ্তমান তো মা দেউতাক মাতি পঠালে তো এদিন মা দেউতা আহিলে তেওঁলোকৰ ঘৰলৈ আহি মানে তেওঁলোকেও ভাল পালে কাৰণ যিহেতু মানে দুয়োখন ঘৰে আগতে মানে লগ পাইছে যেতিয়া মানে কি মিলা মিছাটো আছে যেতিয়া তো আমাৰ মাহঁতি আহি ভাল পালে সিহঁতৰ ব্যৱহাৰ পাতি বা কিবা এটা চব ভাল পালে সিহঁতৰ মোমাইকতো আছিলে সেনেকৈ ভাল পাই মানে কথা চথা বুলি নহয় তাৰপিছত ক'লে যে ডেটটো ঠিক কৰিম বা ল'ৰা ছোৱালীকেইটা মন আছে যেতিয়া ডেটটো ঠিক কৰিম এনেকৈ ক'লে কৈ মেলি এনেকৈ আৰু লাহে গ'ল আৰু তাৰপিছত জুলাই মাহত এনেকৈ গ'ল আৰু 2023 এনেকৈ গ'ল আৰু ইখন ঘৰ তাৰপিছত বহাগ বিহু আহিলে বহাগ বিহু টাইমত মানে ডেট ঠিক কৰিলে আৰু অক্টোবৰত যে প্ৰথমতে মানে ডেটটো মানে কি অক্টোবৰৰ 15 তাৰিখ আহিলে 11 তাৰিখ আহিলে নিমিলে মানে কিবা কিবি নিমিলে তাৰপিছত আহি লাষ্টত মানে আপোনাৰ অক্টোবৰৰ 5 তাৰিখে আমাৰ বিয়াৰ ডেট ঠিক হৈ গ'ল তাৰপিছত ঠিক হোৱাৰ পিছত লাহে মানে ইটো কাম আৰম্ভ হৈ গ'ল আৰু যে এইটো কিবা কিবি কাৰণ মানে যিহেতু মোৰ ঘৰত মই অকলে ছোৱালী মোৰ দাদা বা কোনো নাই তো মোৰ বা আছে কিন্তু মানে বা মানে কি যিহেতু মানে তেওঁ ছুটি নাপায় বা শিক্ষয়িত্ৰী হয় তো তেওঁ স্কুলৰ পৰা ছুটি নাপায় তো সেইটো কাৰণে মানে বা দেৰিকৈ আহিব তো মা দেউতাই মানে অকলে মানে মা দেউতা মই মানে অকলে মানে আমি বজাৰ চজাৰ কিবা কিবি কৰিছোঁ আৰু এটা দুটা কাৰণ মানে পটককৈ যায়গৈ ন দিনবোৰ আজিকালিনো কি মাহটো সোমোৱাৰ লগে মানে মাহটো শেষে হয়চোন তেনেকৈ লাহে বিয়া মানে বজাৰ চজাৰ এটা দুটা কৰিলোঁ তেওঁলোকৰ ঘৰতো মানে তেওঁলোকৰ মাক দেউতাকহে অকল তো সি মানে গুৱাহাটীত কিবা কিবি বজাৰ চজাৰ লাহে এটা দুটা কৰিব ধৰিলে মাকহঁতে শিৱসাগৰত কৰিলে সেনেকৈ মানে বজাৰ সৰু সুৰাকৈ মানে চলি থাকিলে তাৰ সেনেকৈ জুলাই 2023 জুলাই 2 তাৰিখে তামোল পাণ পেলোৱা বুলি যে কয় তেওঁলোকৰ ঘৰৰ পৰা তামোল পাণ পেলাবলৈ গ'ল আমাৰ ঘৰত তামোল পাণ পেলালে সেনেকৈ আহিলে তো লাহে বজাৰ চজাৰ কৰি বিয়া কাৰ্ড চপোৱাৰ পৰা আৰম্ভ কৰি ঢেৰ কাম থাকে ন এইবোৰ কাম চাম চলি থাকিলে আৰু এনেকৈ অক্টোবৰ 5 তাৰিখে আমাৰ বিয়া হৈ গ'ল খুব ধুনীয়াকৈ বিয়াখন হৈ গ'ল আৰু বিয়াখন হৈ গৈ এতিয়া আমি বৰ্তমান বহুত সুখী বুলি নহয় একচুৱেলি ইটোটোক পাই মানে কি এই যে কি বুলি কয় এই যে কিবা সংসাৰখন মানে কি ভালদৰে চলিছে বুলি যে ক'ব পাৰে চলি আছে একদম ভালকৈ চলি আছে মানে মৰম চেনেহৰ মাজত চলি আছে মানে কি যিজন মানুহক আপুনি মনৰ পৰা বিচাৰে মানে মনৰ পৰা মানে কি আপুনি যোনজন মানুহৰ লগত গোটেই লাইফ টাইমটো থাকিব পাৰিম বুলি ভাবে তো সেইজন মানুহক পালেতো আপুনি মানে সুখী হ'বই ন কাৰণ মানুহৰ মানসিক শান্তিটোহে আচল তো
সেনেকৈ আৰু আমি দুটা ভালকৈ আছোঁ এতিয়া সি মোৰ ছাপৰ্টিভ ছিষ্টেম হয় সি মোক মটিভেট কৰে মানে লাইফত আগবাঢ়ি যাবলৈ মটিভেট কৰে মানে কি চব কেয়াৰ লয় বহুত কেয়াৰিং মানে তেওঁ বহুত কেয়াৰিং হয় বহুত মানে কি বুলি ক'ম এজনী ছোৱালী যেনেকৈ বিচাৰে তো তেওঁ তেনেকুৱা কেয়াৰিং হয় আৰু মানে কি খুব ভাল মানে কি মোৰ ঘৰৰ কথাও তেওঁ বহুত চিন্তা কৰে মোৰ মা দেউতাকো তেওঁ সমানেই নিজৰ মাক দেউতাকৰ সমানেই মৰম কৰে চেনেহ কৰে ফোন কৰে খবৰ লয় কাৰণ যিহেতু আমি এতিয়া দূৰত আছোঁ তো আমি সদায় গৈ থাকিব নোৱাৰোঁ ঘৰলৈ তো আমি ফোনতে ইখন ঘৰে সিখন ঘৰে পূৰা খবৰ লৈ থাকোঁ এতিয়া আমি নাই কাৰণে আমাৰ মাহঁত আৰু তেওঁলোকৰ এতিয়া মোৰ শাহুমা আৰু মোৰ মাহঁতে মানে কি দুইখন ঘৰে অহা যোৱা কৰি থাকে আৰু তেওঁলোকে কাৰণ যিহেতু আমি দুইটাই ইয়াত দূৰত আছোঁ এনেকৈ মিলা প্ৰীতি চলি আছে আৰু আগলৈ ভগৱানৰ কৃপাত কি হয় আৰু নাজানো ইমানেই আৰু আজিলৈ মোৰ লাভ ষ্টৰী ইমানেই আৰু ক'বলগীয়া নাই কিন্তু খুব কম সময়ৰ ভিতৰতে আমাৰ বিয়াখন হৈ গ'ল 10 মাহৰ ভিতৰতে আমাৰ বিয়াখন হৈ গ'ল বৰ্তমান আমি সুখী বুলি ক'ব পাৰি ইটোৰ লগত সিমানে আৰু আজিলৈ আহোঁ আকৌ এটা নতুন ব্লগত লগ পাই আছোঁ আপোনালোকক আজি মোৰ লাভ ষ্টৰীটোৰ বিষয়ে ক'লোঁ আপোনালোকক কেনেকুৱা পালে জনাব বাকী বাই বাই